অসমৰ গাৰ্জেন সকলে পৰীক্ষা পতাৰ সপক্ষে বিভিন্ন ছাত্ৰ সংগঠন সকলে বিশেষকৈ আসু আপসু সকলোৱে শিক্ষামন্ত্ৰীক কৈছে যে অসমৰ পৰীক্ষা পাতাটো যে এটা খুব ভাল পৰম্পৰা আছে আজি যদি আমি পৰীক্ষা নাপাতো কালি আনন্দৰাম বৰুৱা বঁটা আমি কাক দিম স্কুটি আমি কাক দিম সো অসমৰ পৰীক্ষাটোৰ লগত বহুত এম্পাৱাৰমেন্ট পলিচিও যোগ হৈ আছে সেইকাৰণে শিক্ষা বিভাগে জুলাই মাহৰ মাজ সপ্তাহত পৰীক্ষা পতাৰ কাৰণে চেষ্টা কৰিব আৰু তাত পৰীক্ষাৰ প্ৰশ্ন কাকত খুব ইজি বুলি মই নকওঁ অবজেক্টিভ টাইপ হ'ব আৰু খুব ষ্ট্ৰেইট হ'ব কোনোবা লৰা 100ৰ ভিতৰত 100 পাবও পাৰিব তেনেকুৱা ধৰণৰ থাকিব যদি অবজেক্টিভত থাকে আৰু কোভিড নিয়ম মানি আমি পৰীক্ষা জুলাই মাহৰ মাজ সপ্তাহত অনুষ্ঠিত কৰিম প্ৰভাইডেড তাত যদি পজিটিভিটি মাস্ট বি বিলো 2% যদি 2ৰ ওপৰত থাকে তেতিয়ালে আমি স্কুলক ইভালুয়েশন কৰিব দিব লাগিব যদি 15 জুলাই লৈকে সাপোজ 15-16 জুলাই কাউন্সিলে ডিক্লেয়াৰ কৰিলে পৰীক্ষা কিন্তু আমি 1 তাৰিখে দেখিলো যে নহয় পজিটিভিটি 3% তেতিয়া ডেফিনেটলি আমি ষ্টুডেন্টৰ লাইফ ৰিস্কত লব নোৱাৰো সো কাউন্সিলে কালি পৰহি পৰীক্ষাৰ দিন দিব বা তাত ৰাইডাৰ থাকিব যে পজিটিভিটি বাই দেন মাস্ট বি বিলো 2% যদি পজিটিভিটি 2ৰ ওপৰত থাকে তেতিয়াহলে শিক্ষক সকলে স্কুলতে ইভালুয়েশন কৰি লৰা ছোৱালী আগবঢ়াই দিব সো এতিয়া লৰা ছোৱালীয়ে পঢ়ি থাকিব লাগে 15 জুলাইত পৰীক্ষা হ'ব বুলি কিন্তু যদি আমি তেওঁলোকৰ দেউতাক আমি তেওঁলোকৰ অভিভাৱক যদি 1 জুলাইত আমি অ্যাসেসমেন্ট কৰিম যদি 2%ৰ তলত পজিটিভিটি না যায় তেতিয়ালে জীৱনৰ ৰিস্ক লৈ লাভ নাই আমি পৰীক্ষা ক্যান্সেল কৰি স্কুল ইভালুয়েশনৰ ওপৰত আমি তেওঁলোকক পাস কৰিম কেনেকৈ হ'ব কি হ'ব আসলে ষ্টাফটা কি এইটোলৈ কোনো চিন্তা কৰিবলগীয়া নাই শিক্ষা মন্ত্ৰী ডাঙৰীয়াই সংবাদমেল কৰি কালি পৰহি আপোনালোকক ক'ব তিনটা কথা আজি দিনত আমি বুজি ল'ব লাগিব যে 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত পৰীক্ষা হ'ব এদিন বা দুদিনৰ পৰীক্ষা হ'ব ছোৱালীয়ে বেলেগ কৈ দিব লৰাই বেলেগ কৈ দিব যাতে সোশ্যাল ডিসটেন্স উইল বি মেইনটেইন কিন্তু যদি 1 তাৰিখে পজিটিভিটি 2 নহয় তেতিয়াহলে পৰীক্ষা একেবাৰে ক্যান্সেল হৈ যাব সো উই আর নট গোইং টু টেক রিস্ক আমি ছাত্ৰ ছাত্ৰী জীৱনক লৈ আমি ৰিস্ক নলওঁ কিন্তু যদি পৰীক্ষা পাতিব পৰা অৱস্থাত আছো তেতিয়ালে আমি পৰীক্ষা পাতিব লাগিব আৰু এটো বহুত ডাঙৰ কোনো অংক নহয় একদম সিম্পল অংক যে লৰা ছোৱালীয়ে কোভিড হক নহক এনে পঢ়ি থাকিব লাগে পঢ়ি থকাটো ছাত্ৰনাং অধ্যয়নং তপাহা গতে পঢ়ি থাকিব লাগে পঢ়াৰ কাৰণে টেনচন লব কি দৰকাৰ দেখৰ আন ৰাজ্যে বন্ধ কৰিছে যদিও অসমে আন ৰাজ্যই কোভিড লকডাউন কৰি নিয়ন্ত্ৰণ কৰিছে আমি লকডাউন নকৰাকৈ নিয়ন্ত্ৰণ কৰিছো আন ৰাজ্যৰ তুলনাত আমি যদি কৰবাত ভাল কাম কৰিব পাৰো আমি কিয় ভাল কাম কৰিব নালাগে ইয়াৰ বাবে আপোনাক ধন্যবাদ দিম কথাটো কৈছো কিন্তু যদি নোৱাৰো 1 তাৰিখে আমি আবান্ডন কৰি দিম যদি 1 জুলাইৰ ভিতৰত 2% তলত পজিটিভিটি নাহে আমি তেতিয়া ৰিস্ক নলওঁ তেতিয়া আমি পৰীক্ষা নাপাতো কিন্তু যদি কোভিডও নাই পজিটিভিটিও নাই আমি কিয় পৰীক্ষা নাপাতিম গতিকে ইটি যে অলপ লাকও থাকিব পৰীক্ষা দিব নোখোজা খিনি লৰা যদি লাক ভাল তেতিয়াহলে 1 তাৰিখলৈকে 2%ৰ তলত নানামিব পৰীক্ষা ক্যান্সেল হৈ যাব দিয়া খোজা দিব খোজা খিনিৰ যদি লাক ভাল পজিটিভিটি 2 তলত নামি আহিব গতিকে কিন্তু হলে 15 পৰা 20 জুলাইৰ ভিতৰত হ'ব তাতকৈ আৰু পিছত নহয় কি বিষয় হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ এটা বিষয় যত হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ এক্সপ্লেইন কৰা নামৰ বিভিন্ন জুনিয়ৰ কলেজে মেনেজ কৰে বুলি আচলতে আপোনালোকে মোক গোটেইখিনি নুখুধিব সব শিক্ষা মন্ত্ৰীকো কিছু খুধিব কিন্তু পূৰ্বতে শিক্ষা মন্ত্ৰী আছে এটো কোনো প্ৰশ্ন হ'ব নোৱাৰে যে পূৰ্বতে শিক্ষা মন্ত্ৰী আছিল কাৰণে মই এটো প্ৰশ্নৰ উত্তৰ দিম গতিকে আমাৰ সকলো মন্ত্ৰীয়ে সাংবাদিক সকলৰ লগত কথা পাতি থাকে গতিকে তেখেতসকলক আপোনালোকে খুধি থাকিব আৰু বহুত কথা মোৰ নজৰতো নাহে কাৰণ মোৰ শিক্ষা মন্ত্ৰীৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে তেওঁ ডিল কৰি ল'ব